ভাই আপুনি প্ৰশ্ন কৰিছে যে কোৰাণ শ্বৰীফ যদি ঈশ্বৰৰ বাণী হয় তেতিয়াহ'লে ঈশ্বৰক কোনো সৃষ্টি কৰিছে আৰু ঈশ্বৰৰ স্ৰষ্টা কোন হয় আপুনি বহুত ভাল প্ৰশ্ন কৰিছে যদি আপোনাক সোধোঁ যে আপোনাৰ বন্ধুজনে এটা সন্তান জন্ম দিছে আপুনি কি ক'ব পাৰিব সন্তানটো ল'ৰা নে ছোৱালী আপোনাৰ বন্ধুজনে হস্পিটেলত এটা সন্তান জন্ম দিছে সন্তানটো ল'ৰা নে ছোৱালী আপুনি কি ক'ব পাৰিব অনুমান কৰি হ'লেও কওক না ল'ৰা নে ছোৱালী না স্যার মই ক'ব নোৱাৰোঁ চেষ্টা কৰি হ'লেও কওক 50% হ'লেওতো কওক হয় 50% ঠিক আছে সম্ভাৱনা সম্ভাৱনাটোৱেই কওক ল'ৰা ল'ৰা হয় ভাই পুৰুষে কি সন্তান জন্ম দিব পাৰে নেকি এতিয়া এইটো ছোৱালী নে ল'ৰা নাই স্যার নামটো ছোৱালীৰ নাম হ'ব লাগিব মই আপোনাক কৈছোঁ আপোনাৰ বন্ধুজন মই নাজানো কোনো মহিলা আপোনাৰ বন্ধুজন হয় নেকি নিশ্চয় আমি না কৰিম আচ্ছা আচ্ছা ধৰি লওক আপোনাৰ বন্ধু ল'ৰা বন্ধু তেওঁ হস্পিটেলত গৈ এটা সন্তান জন্ম দিছে সন্তানটো ল'ৰা নে ছোৱালী ছোৱালী পুৰুষ মানুহে সন্তান জন্ম দিব পাৰে আহা এতিয়া বুজিব পাৰিছে আপুনি পুৰুষে সন্তান জন্ম দিব নোৱাৰে প্ৰশ্নটো কেনেকৈ আহে সন্তানটো ল'ৰা নে ছোৱালী সেইটোৱেই কোৱা হৈছে ঈশ্বৰক কোনে সৃষ্টি কৰা নাই আপোনাৰ প্ৰশ্ন কোনে ঈশ্বৰক সৃষ্টি কৰিছিল মোৰ প্ৰশ্নৰ মতে পুৰুষে সন্তান জন্ম দিছে হস্পিটেলত সেইটো ল'ৰা হয় নে ছোৱালী হয় প্ৰশ্নটোৱেই অযৌক্তিক কাৰণ আমি সকলোৱে জানো যে পুৰুষে সন্তান জন্ম দিব নোৱাৰে তেতিয়াহ'লে ল'ৰা নে ছোৱালী প্ৰশ্নটো কেনেকৈ আহে সেইটোৱেই কোৱা হৈছে ঈশ্বৰক কোনেও সৃষ্টি কৰা নাই প্ৰত্যেক সৃষ্টিৰ এজন হস্তা থাকে কিন্তু ঈশ্বৰৰ কোনো হস্তা নাই তেতিয়া নাস্তিকৰ লগত তৰ্কৰ সময় কেতিয়াও নকওঁ যে সকলো বস্তুৰ স্ৰষ্টা আছে আমি কওঁ প্ৰত্যেক সৃষ্টিৰ স্ৰষ্টা আছে ঈশ্বৰ কোনো সৃষ্টি নহয় কোৱা হৈছে যেতিয়াই মই ক'ম ঈশ্বৰৰ হস্তা কোন ওলাম একুল্লাহু কুফুৱান আহাদ আৰু তেওঁ আল্লাহৰ বাহিৰে কোনো ইলাহ নাই কোনো প্ৰভু নাই আশা কৰোঁ আপুনি উত্তৰটো পালে